নমস্কাৰ বন্ধু বান্ধৱীসকল সূৰ্যোদয় অল ইন ওৱান চেনেললৈ স্বাগতম জনাইছোঁ। চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব। যিসকল বন্ধু বান্ধৱীয়ে CTET 2019ত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ বাবে অতি সুখবৰ। CTET 2019ৰ ৰিজাল্ট ডিক্লেয়াৰ কৰি দিলে। ৰিজাল্টসমূহ কিদৰে চাব বা কেনেকৈ লাভ কৰিব সেই বিষয়ে এই ভিডিঅ'টোত আগবঢ়াইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰি দিব। ৰিজাল্টসমূহ চাবৰ বাবে বন্ধু বান্ধৱীসকলে www.ctet.nic.in যাব লাগিব। যোৱাৰ পাছত এই পেজখন খোল খাব আৰু এই পেজখনৰ তললৈ যাব। পেজখনৰ তললৈ যোৱাৰ পাছত যি CTET জুলাই 2019 ৰিজাল্ট নিউ বুলি আহি আছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এই পেজখন খোল খাব আৰু এই পেজখনত আহি আছে চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট CTET জুলাই 2019। তাৰ তলত যি এণ্টাৰ ইয়ৰ ৰোল নম্বৰ আহি আছে তাত আপোনালোকৰ ৰোল নম্বৰটো টাইপ কৰি ছাবমিট কৰি দিব আৰু আপোনালোকৰ ৰিজাল্টসমূহ লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল ৰিজাল্টসমূহ চাবৰ বাবে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ, তাত ক্লিক কৰি আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব। তেন্তে বন্ধু বান্ধৱীসকল এই শ্বৰ্ট ইনফৰ্মেশ্যনটো যদি ভাল পালে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। যিসকল বন্ধু বান্ধৱী এতিয়াও এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব। ধন্যবাদ।